একদম অৱস্থা বেয়া কি ইয়াৰ হয় ভিডিঅ' কৰি দে মানে চুবই নোৱাৰি হেনেকুৱা পাছ মেছত অৰ্ডাৰ দিয়া হৈছিলে দেই এইটো দি দিয়াচোন মেছত দি দে এইবোৰ মেছত এনেকুৱা ৰিটাৰ্ণ লাগে কৈছে মইতো ডেলিভাৰ মাৰি দিলোঁ হয় নাই ৰিটাৰ্ণ কৰি দিয়ক মই সেইটো পেনকেইটা মেলি দেখা পেনকেইটা মেলি দেখা আকৌ কি আহিলে আকৌ এইবোৰ মিছত অৰ্ডাৰ দিয়া আছিলে আপুনি দাদা কথা পাতক না প্ৰথমে হেল্ল' এইবিলাক মিছত অৰ্ডাৰ দিয়া হৈছিলে যদি কোনোবাই যদি এনেকৈ অৰ্ডাৰ দিয়ে হেৰি সাৱধান হ'ব দেই এনেকৈ মেলি দিয়াচোন এইকেইটা হেল্ল' ভালকৈ মেলি দিয়া মই পইচা নাজানো মোৰ বস্তুটো মোবাইলত এইটো পইচাত লাগিব আৰু এইটো মেলি দিয়া এইবোৰ মেছত চক এনেকুৱা অৰ্ডাৰ দিছে এইবোৰ পেন আহিছে খেলা কোনে লাভ এইবোৰ ফেচবুক লাইভ কৰ লাইভ কৰি আছোঁ এইবোৰ চব লাইভ কৰ খেলা এনেকৈ অৰ্ডাৰ দিলে ফেচবুক লাইভ কৰ এইবিলাক যদি পাৰ্চেলত পাৰ্চেল এনেকুৱা বস্তু আহে নেকি চাব আহক দাদা পাৰ্চেলত কেলা একদম গেলা পচা কেলা মেকানিকেও নিপিনে সেনেকুৱা বস্তু দিছে মিছো চাব আহক আপুনি এইটো অফিচটো ক'ৰ হয় চাবুৱাৰ পৰা আহিছে নেকি চাবুৱাৰ অফিচটো ৰিটাৰ্ণ কৰিলে পইচাটো ঘূৰাই দিয়ক ৰিটাৰ্ণ কৰিলে নহয় যে এইখিনিতে বেয়া কেছে হ'ব যে এইবোৰ কেলা হালধি চালধি লগা এইবিলাক বেজে নে পেন এইবিলাক দুইফালে চুবলৈ কোনে চুব আকৌ এইটো এনেকুৱা এইটো কেলা গোটামেই নাই সেইটোচোন কেলা গোটাম নাই এইটো 2 নম্বৰ কাম কৰিছে নেকি এইটো গোটামেই নাই এইটো চা পেন দিছে এইটো অনলাইনত পেন আহিছে ভালকে চাই চিতি বস্তু অৰ্ডাৰ দিব নহ'লে এনেকুৱা পৰিণতি হ'ব পাৰে আপোনালোকৰো এইটো কিমান প্ৰাইজ আছিলে বস্তুটো 1161 টকা আৰু এই পেনকেইটা এইকেইটা ন এইটো খোলাচোন এইটো পেন চাইজ এইটো তাকো মোৰ চাইজৰ নহয় এইটো কি সৰু ল'ৰা পেন দিছে কোনে আনিছে কেলা মোৰ পেন দিছে পাপু নেকি মোৰ পেন দিছে কেলা পেন মানে এইটো এতিয়া বহি আছিবলৈও বেয়া লাগে হাতেৰে নুচুৱে আৰু কেলা মেকানিকৰ পেন ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে দেখিবলৈ পায় আপোনালোকে শ্বেয়াৰ কৰি দিয়ক হেৰিটো যে বিজ চুই থাকে যে সেইটো নিপিনে এইটো কথাটো পাতক তাই এবাৰ ডেলিভাৰী আনিছে পেকেট পাইছে নহয় ই নাজানে বা পেকেটত আহিছে দিছে ৰিটাৰ্ণ কৰিব পাৰিম মানে মই এতিয়া ৰিটাৰ্ণ আপুনি কৈ দিয়ক মই এইবোৰ নাজানো মোৰ পইচা পাৰ্চেল পেকেট পৰ্যন্ত ফালি এইখিনিতে চকুৰ আগতে ফালিছে সেইটো কেনেকৈ এপছটো ৰিটাৰ্ণ কৰে কি কৰে মই নাজানো তুমি আছিলা ফালুংতে হয় নাই ই আছিলে নাই তুমি আছিলা ফালুংতে আছিলা ইয়াতে ফালিছে ন লগে লগে ফালিছে মই অনলাইনত এনেকৈ অৰ্ডাৰ চৰ্ডাৰ কৰা নাই মোৰ পইচাটো লাগে কাপোৰকেইটা দেখাই দে ন ডেলিভাৰী মই মানে ডেলিভাৰী আকৌ বেয়া বস্তু পঠিয়ালে আকৌ এনেকুৱা কৰিমেই আকৌ ন বেয়া বস্তু পঠিয়াইছে আমি এইটো বস্তু দেখাব নাই হোৱাটছআপত পঠিয়াই দিম ফটো মাৰি পঠিয়াই দে কপি এটা কোৱা নলওঁ বুলি কেনেকৈ ক'ম বস্তুটোৰ ভিতৰত কি আছে কেনেকৈ জানিম আকৌ মই কেলে পেকেটটোৰ ভিতৰত কি আছে পেকেটটোৰ ভিতৰত খুলি চাইছোঁ তেতিয়াহে গেলা বস্তু ওলাইছে এইবোৰ ৰিটাৰ্ণ কৰে কি কৰে কৈ দিয়ক মোৰ পইচাটো এতিয়া ই থাকোঁতে মোৰ পইচাটো লাগে একাউণ্টত সোমাব এতিয়া কেতিয়া সোমাব কি কথা আৰু মই পইচা এইটো কোম্পানীক কওক আপোনালোকে এনেকুৱা ফকতীয়া বস্তু কেলা এইবোৰ হেৰি এনেকুৱা বস্তু দিছে কেলা মানুহক কি হেৰি নেকি এইবিলাক কাম কৰে সেই কথাটো মই ক'ব নাই যোৱা আপোনালোকৰ এতিয়া এটা কথা এনেকুৱা লেতেৰা বস্তু দিছে এইবোৰ অৰ্ডাৰ দিয়া বস্তু এনেকুৱা দিয়ে নেকি আপোনালোকে আমি নাজানো মানে সেইটো এতিয়া পইচাটো আমাকতো লাগে ন এতিয়া কেলৈ এনেকুৱা কৰিলে আকৌ সোমাব নহয় এতিয়া এখেত থাকোঁতে নহ'লে মই ফেচবুক লাইভ কৰি দিম গোটেই লাইভ হৈ আছে লাইভ কৰি দিয়ে এফালে লাইভ কৰি দিয়ে এজন আহিছে আপুনি হেৰি কওক আপুনি আহক এই ভিডিঅ'টোৰ বিষয়ে যোনটো বস্তু এতিয়া মই বনাইছোঁ মিছ'ৰ অৰ্ডাৰ দিয়া বস্তু বেয়া আহিল বুলি মই এটা লাইভ কৰিছিলোঁ লাইভটো মানে কম ভাইটিজনে ডেলিভাৰী ভাইটিজনে ক'লে বাইদেউ সেইটো ডিলিট কৰি দিয়ক সেয়াত মানে কি হ'ল মোৰ গাঁওখন ভাইটি তোমাৰ ঘৰ ক'ত বুলি সুধিছিলে মোৰ সেইকাৰণে গাঁওখনৰ নাম কৈ পালোঁ সেইবাবে ডিলিট কৰি দিয়ক বুলি ক'লে মই সেইবাবে এই ভিডিঅ'টো এক্সট্ৰাকৈ বনাইছোঁ যাতে আপোনালোকে চাব পাৰে